বলে সংগ্ৰামী ভাষণৰ লগতে সংগ্ৰামী গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছো। জয় আই অসম। সমাৱেশস্থলীত উপস্থিত সমূহ ৰাইজ লগতে অসমবাসী ৰাইজ সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম যাচিছো। বৈপ্লৱিক অভিনন্দন। CAA কাৰ বিৰুদ্ধে এই মুহূৰ্তটো আপোনালোকে সংগ্ৰামী হৈ আছে। এই মঞ্চলৈ আমন্ত্ৰণ জনাই আনি আপোনালোকে এখন বিহুৱান দিছে অসমীয়াৰ মান। তেখেতে কেতিয়াও ৰাজ্যসভাত গৃহীত হলেও সুপ্ৰিম কোৰ্টত কেতিয়াও তেওঁ খাৰিজ কৰিলেহেঁতেন। সেইকাৰণে ৰঞ্জন গগৈ ডাঙৰীয়া প্ৰথমতে আঁতৰাই লৈহে ৰাজ্যসভাত কেইখন গৃহীত কৰি আনিলে। তাৰমানে কি অসমীয়া জাতিক আজিও ভয় কৰে আৰু যিসকল অশান্তিৰ জনক অশান্তিৰ জন্ম দিয়ে তেখেতসকলে আকৌ শান্তি সভা পাতে নলবাৰী। আৰু এটা অশান্তি আমাৰ এই আন্দোলন শিৱসাগৰ আৰু চৰাইদেউত বেছি হৈ আছে। আপোনালোকে জানে দুখন মেডিকেল কলেজ ঘোষণা কৰিছে, এখন বিশ্বনাথ চাৰিআলি ফাইনেল কৰি দিছে আৰু চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ ভিতৰত এখন পৰিব বুলি কৈছে। আৰু ইমান মূৰ্খ নেকি যে চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা এতিয়া মেডিকেলৰ কাজিয়া কৰি থাকক, আন্দোলনটো বন্ধ হওক। আপোনালোকে